মোৰ মনত সৰুতে এটা প্ৰশ্ন প্ৰায়ে আহিছিল যে চৰকাৰে কিয়নো পইচা বেছি প্ৰিণ্ট নকৰে আৰু দুখীয়া মানুহবোৰক দি নিদিয়ে। সেনেকুৱা কৰিলেতো দুখীয়া মানুহবোৰে পইচা পাই যাব। আমাৰ দেশৰ এটা প্ৰধান সমস্যা হৈছে দৰিদ্ৰতা। তো দৰিদ্ৰতা গুচাবৰ কাৰণেতো দুখীয়াবোৰক চৰকাৰে বহুত পইচা প্ৰিণ্ট কৰিব পাৰে। চৰকাৰে দুখীয়াবোৰক দি দিব পাৰে। এইটো প্ৰশ্ন মোৰ সৰুতে বহুত আহিছিল। আজি মই যে কিয় চৰকাৰে বেছি পইচা প্ৰিণ্ট নকৰে আৰু দুখীয়াবোৰক দি দিব নোৱাৰে। যদি সঁচাই দৰিদ্ৰতা নিৰ্মূল কৰিব লাগে তেতিয়াহ'লে কিয় এইটো এটা সমাধান নহয় পইচা প্ৰিণ্ট কৰাটো। চাওক, পইচা কি বস্তু? পইচা হৈছে বস্তু এটাৰ মূল্য। আগতে যেতিয়া বস্তুবোৰ এজনৰ পৰা আনজনলৈ গৈছিল, আগতে এটা বিনিময় প্ৰথাৰ দ্বাৰা বস্তুবোৰ এক্সচেঞ্জ হৈছিল। যে দুজন মানুহ, এজন মানুহৰ তাত গৰু আছে, এইজন মানুহৰ তাত 10 কেজি চাউল আছে। তেতিয়া কি কৰিব লগা হৈছিল? এই মানুহজনে চাউলখিনি ইয়াক দিব লগা হৈছিল আৰু ইয়াৰ গৰুটোৱে ল'ব লগা হৈছিল। এইটো আছিল বিনিময় প্ৰথা। তাতে কোনো পইচা বুলি বস্তু নাছিল। ইয়াৰ দ্বাৰা আচল লোকচানবোৰ কি আছিল? যে 10 কেজি চাউলৰ কাৰণে এটা গৰু দি দিয়া, গৰুটোৰতো বহুত মূল্য। 10 কেজি চাউলৰ মূল্য সমান নহয়। তেতিয়াতো গৰুটোৰ ঠেংখন কাটি কিনে দি দিব নোৱাৰে। গৰুটোৰ ঠেংখন কাটি কিনেতো দি দিব নোৱাৰে ন। গতিকে এইবোৰ সমস্যাৰ কাৰণেই পিছত ৰজাবোৰে মুদ্ৰাৰ প্ৰচলন কৰিলে। মুদ্ৰাটোৱে কি কৰে? মুদ্ৰাটো হ'ল এটা মানুহে মানি লোৱা মূল্য। আচলতে মুদ্ৰা মানে এটা লোহাৰ টুকুৰা। পইচা মানে কি? কাগজ। তোৰ মূল্য কি আছে? একো নাই। আমি মানি লৈছোঁ এইটোত মূল্য আছে বুলি। 500 লিখা আছে মানে, 500 লিখা আছে মানে তাৰ মূল্য 500। গতিকে যেতিয়াৰ পৰা মুদ্ৰা প্ৰচলন হ'ল তেতিয়াৰ পৰা সেনেকুৱা ধৰণৰ সমস্যাবোৰ নোহোৱা হ'ল। যে এতিয়া গৰুটোৰ কাৰণে গৰুটোৰ ঠেংখন কাটি কিনে, গৰুটোৰ ঠেঙৰ সি যেতিয়া 10 কেজি আলু দিছিল, সি গোটেই গৰুটো দিব লগা হৈছিল। আচলতে মূল্য আছিল গৰুটোৰ এখন ঠেঙৰ সমান। এনে জাষ্ট উদাহৰণ দিছোঁ। কিন্তু গৰুটোৰ ঠেংখন কাটি দিব নোৱাৰে, কিন্তু গোটেই গৰুটো দি দিব লগা হৈছিল। তাৰে কাৰণে পইচাৰ প্ৰচলন হ'ল। সেনেকে যাই পইচাবোৰ এতিয়া আমি কাগজী মুদ্ৰা হিচাপে ব্যৱহাৰ কৰোঁ। কিন্তু এইটোৱেই কিয় সমস্যা যে চৰকাৰেতো বহুত পইচা প্ৰিণ্ট কৰি দিব পাৰে। যদি পইচাই সমস্যা আমাৰ, চৰকাৰে কি নাভাবে নেকি আমাৰ পৰা দৰিদ্ৰতা নিৰ্মূল হওক? দৰিদ্ৰতা যদি আচল দৰিদ্ৰতাটোৱেতো এটা মানে প্ৰধান সমস্যা ন আমাৰ দেশৰ। তেতিয়াহ'লে মই তাৰ কাৰণে এটা উদাহৰণ লওঁ ন। উদাহৰণ হিচাপে মানি লওক এখন দেশ, যিখন দেশত মাত্ৰ 2জন মানুহ আছে। 2জন মানুহৰ দেশখনত টোটেল টকা আছে 60 টকা। 60 টকাৰ 20 টকা আছে এজন মানুহৰ লগত, এজন ধনী আছে, এজন দুখীয়া আছে। ধনীজনৰ লগত 40 টকা আছে, দুখীয়াজনৰ লগত 20 টকা আছে। আৰু এজন মানুহ আছে যাৰ লগত চাউল আছে, 3 কেজি চাউল আছে। এই 3জনে মানুহ আছে দেশখনত, তাৰ লগত 3 কেজি চাউল আছে। সি এতিয়া বিক্ৰী কৰিব চাউল, সি কৈছে যে মোক 1 কেজি চাউল 20 টকাকৈ লাগিব। এতিয়া যোনজন দুখীয়া মানুহ আছে সি 1 কেজি চাউলে কিনিব পাৰিব, কাৰণ তাৰ লগত 20 টকা আছে। আৰু ধনী মানুহজনে তাৰ লগত 40 টকা আছে, সি 2 কেজি চাউল কিনিব পাৰিব। এতিয়া ভাবি লওক সেইখন দেশত তাৰমানে এই 2জন মানুহ আছিল কিনা মানুহ, তৃতীয়জন আছিল উৎপাদনকাৰী। এতিয়া ভাবি লওক সেইখন দেশত চৰকাৰে বা সেইখন দেশত চবৰে দামটো দুগুণ কৰি দিলে বা 3 গুণ কৰি দিলে। মই 3 গুণ বুলি কৈছোঁ। তেতিয়া কি হ'ল? 20 টকা যাৰ আছিল তাৰ হাতত 60 টকা হৈ গ'ল। যাৰ লগত 40 টকা আছিল তাৰ লগত 120 টকা হৈ গ'ল, হয়নে? দেশখনৰ টোটেল 120 যোগ 60, 180 হৈ গ'ল। এতিয়া দুখীয়া মানুহজনে ভাবিলে মোৰ লগত 60 টকা হ'ল, মইতো 3 কেজি চাউলে কিনিব পাৰিম। 20 টকা আছিল চাউলৰ দাম, মইতো তাৰ পৰা 3 কেজি চাউলে কিনিব পাৰিম। সি এনেকৈ ভাবি গ'ল। ধনী মানুহজনো আছে যাৰ লগত 120 টকা আছে। সিটো এতিয়া তাকতো চাউল লাগিবই। সিটো অকল দুখীয়াজনে কিনিলে নহ'ব, ধনীজনতো চাউল লাগিবই, তাক সিটো মৰিয়ে যাব। সি তেতিয়া কি কৰিব? সি ক'ব তোক মই 20 টকা নহয়, তোক মই 1 কেজিত 60 টকাকৈ দিম, তই মোক 2 কেজি চাউল দে। কাৰণ তাৰ প্ৰয়োজন আছিল 2 কেজি চাউল। সিটো তাতকৈ কম ল'ব নোৱাৰে, সি তাক 2 কেজি চাউলে তাৰ প্ৰয়োজন হয় নাই? গতিকে সি কি কৰিব? তোক মই 60 টকাকৈ দিম 1 কেজি চাউলত, তই মোক 2 কেজি চাউলে দিব লাগিব। এতিয়াতো যোনজনে বেপাৰী আছিল সিটো পইচা বেছি পালে ভাল পায়। সি এতিয়া 60 টকাত বেচিব চাউল। এতিয়া ইয়াক ক'ব তই নিকিনিলে নাই, মই দুখীয়াজনক ক'ব তই নিকিনিলে নাই, মই ইয়াকে বেচিম, ই 60 টকাকৈ দিব মোক। কিন্তু ইটো কিনিবই লাগিব, উপায় নাই, নহ'লে ক'ৰ পৰা কিনিব? দেশখনত 3জনে মানুহ আছে।
গতিকে কি হ'ল, যিটো 20 টকা, 60 টকা দি 1 কেজি চাউলে কিনিব পালে। গতিকে চাওক, এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব যেতিয়া দেশত চৰকাৰে টকা বঢ়াই দিয়ে, টকা বেছিকৈ ছপাই দিয়ে, বস্তুৰ দাম বৃদ্ধি হৈ যাব। ইয়াকে মুদ্ৰাস্ফীতি বুলি কয়, ইয়াতে ইনফ্লেশ্যন বুলি কয় ইংৰাজীত ক'লে। চ' সেই প্ৰশ্নটোৰ উত্তৰটো হ'ল আচলতে দেশ এখনৰ যিমান পইচা থাকে, পইচা বুলিয়ে কৈছোঁ, যিমান পইচা থাকে সেই পইচাৰ মূল্য দেশখনৰ যিমান উৎপাদন হয় তাৰে ওপৰত এখন তোলাচনী বুলি ভাবক। ইফালে যদি দেশৰ গোটেইখিনি পইচা থৈছোঁ, ইফালে দেশৰ গোটেইখিনি উৎপাদন থ'ম, আৰু সি সদায় বেলেঞ্চ হৈ থাকিব, সি কোনো এটা কম বেছি নহয়। এতিয়া চৰকাৰে যদিও বেছি পইচা প্ৰিণ্ট কৰে, পইচাৰ মূল্যটো এনেকৈ তললৈকে আহি নাযায়, সি সদায় বেলেঞ্চ হৈ থাকিব। তেতিয়া কি হ'ব, পইচাৰ মূল্য কমি যাব। আমি আগতে শুনিছোঁ যে মা দেউতাহঁতে বা আইতা ককাহঁতে কয় যে আগতে এটকাতে আমি বহুত কিবা কিবি পাই গৈছিলোঁ, কিবা লাগে বহুত পাই গৈছিলোঁ। আজিকালি এটকাত মাত্ৰ এটা চকলেট পাওঁ, হয় নাই? গতিকে মানে কি হৈছে, এটকাৰ মূল্যটো কমি গৈছে। কিয় হৈছে এনেকুৱা? আগতে ভাৰতবৰ্ষত যিমান পইচা আছিল তাতকৈ বেছি পইচা আছে এতিয়া। সেইটোৱে আচল কাৰণ। এইটোৰ কাৰণে কি হৈছে, মুদ্ৰাস্ফীতি হৈছে, যাক আমি ইংৰাজীত ইনফ্লেশ্যন বুলি কওঁ। মুদ্ৰাস্ফীতি হোৱাৰ কাৰণে বস্তুবোৰৰ দাম বাঢ়ি গৈছে। সেই হিচাপত দৰমহাও বাঢ়িছে, আমাৰ চাকৰিয়ালৰ বা কোনোবা কৰ্মচাৰীৰ হওক দৰমহাও বাঢ়িছে। কিন্তু দৰমহা বাঢ়িলেও পইচাটোৰ যে মূল্য কমি গৈছে, সেইটোকে মুদ্ৰাস্ফীতি বুলি কয়, ইনফ্লেশ্যন বুলি কয়। মানে আগতে এটকাত ইমান বস্তু পোৱা গৈছিল, আজিকালি এটকাত অকল এইখিনি বস্তুৱে পোৱা যায়। গতিকে দেশ এখনক যদি বেছিকৈ মানে অৰ্থনৈতিকভাৱে সি সবল হ'ব লাগে, তেতিয়া পইচা বেছিকৈ প্ৰিণ্ট কৰাটো আচল এনচাৰ নহয়। দেশৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। উৎপাদন যিমানে বৃদ্ধি হ'ব, সিমানে দেশৰ অৰ্থনীতি বৃদ্ধি হ'ব। আশা কৰোঁ মই যিখিনি বুজালো আপোনালোকে বুজি পালে যে টকা প্ৰিণ্ট কৰিলেই মানে দৰিদ্ৰতা নিৰ্মূল নহয়। দৰিদ্ৰতা নিৰ্মূল কৰাৰ কাৰণে বস্তু উৎপাদন বৃদ্ধি কৰিব লাগিব। আমি কাম কৰিব লাগিব। আমাৰ দেশৰ যিবিলাক উৎপাদন আছে, ধৰক খেতি বাতিৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক, যেনে ফেক্টৰীতে হওক, কিবাৰে হওক, এইবোৰ উৎপাদন বৃদ্ধি কৰিব লাগিব আমি। তেতিয়াহে আমাৰ দেশৰ যিটো দৰিদ্ৰতা আছে তেতিয়াহে নিৰ্মূল হ'ব। গতিকে